নমস্কাৰ সকলোকে আমাৰ চেনেল এক্সাম জ্ঞান আছামলৈ পুনৰবাৰ ৱেলকাম জনাইছোঁ। বন্ধুসকল, আমি আমাৰ চেনেলত গুৱাহাটী হাইকোৰ্টৰ যি ভেকেঞ্চি ওলাইছিলে জেডাবল পোষ্টৰ কাৰণে সেই পৰীক্ষাটোৰ প্ৰতি লক্ষ্য ৰাখি আমি আছামিজ লেংগুৱেজ যিটো ছাবজেক্ট আছে তাৰ পৰা আমি যিবিলাক ইম্পৰ্টেণ্ট টপিক আছে সেইবিলাক আমি ডিছকাছ কৰি গৈ আছিলোঁ। আমি আমাৰ চেনেলত অলৰেডি বিপৰীতাৰ্থক শব্দৰ এটা পাৰ্ট আপলোড কৰিছোঁ আৰু এটা শব্দত প্ৰকাশ কৰা এটা পাৰ্ট আপলোড কৰিছোঁ। এইটো ভিডিঅ'ত কি হ'ব, এইটো ভিডিঅ'ত আমি বিপৰীতাৰ্থক শব্দৰ যিটো পাৰ্ট 1 আপলোড কৰিছিলোঁ তাৰ লগতে আমি নেক্সট পাৰ্ট 2টো আমি আজি ষ্টাৰ্ট কৰিম। এইটো হৈছে আমাৰ বিপৰীতাৰ্থক শব্দৰ ছেকেণ্ড ভিডিঅ'। আশা কৰোঁ সকলোৱে আমাৰ আগৰ ভিডিঅ'টো চাইছে, আৰু যদিহে আপুনি সেই ভিডিঅ'টো চোৱা নাই সেইটো ভিডিঅ' আমাৰ চেনেলত গৈ প্লেলিষ্ট ভিজিট কৰি চাব পাৰে। ঠিক আছে, আজি আমি ছেকেণ্ড ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ বিপৰীতাৰ্থক শব্দৰ ওপৰত। তো আজিৰ ভিডিঅ'ৰ যিটো প্ৰথম ৱৰ্ড সেইটো হৈছে উদয়। ঠিক আছে, আৰু উদয়ৰ যিটো অপজিট ৱৰ্ড সেইটো হ'ব অস্ত। উদয় মানে কি, ধৰি লওক যে সূৰ্য যে উদয় হয়, ছানৰাইজ হয়, সেইটো কিহেৰে বুজায়? উদয়ৰে। আৰু ছানছেট অৰ্থাৎ অস্ত যোৱা। ঠিক আছে, মই জাষ্ট ছানৰ এটা এক্সাম্পল দি বস্তুখিনি বুজাই দিলোঁ। নেক্সট হৈছে উন্নতি, মানে কি লাইফত কিবা প্ৰগ্ৰেছ কৰা, উন্নতি কৰা, আৰু তাৰে উল্টাটো হ'ব অৱনতি। উন্নতি হ'লে কি হ'ব? অৱনতি। নেক্সট ঐক্য, মানে একতা টাইপ, আৰু তাৰে অপজিটটো হৈছে অনৈক্য বা পাৰ্থক্য, মানে ভিন ভিন। প্ৰাচীন, প্ৰাচীনৰ উল্টা কি? প্ৰাচীন মানে কি? পুৰণি বস্তু, আৰু তাৰে উল্টাটো হ'ব অবাৰ্চীন, লগতে আধুনিক। নেক্সটটো আছে উপযুক্ত। ঠিক আছে, মানে ইউজফুল, আৰু তাৰে উল্টাটো হৈছে অনুপযুক্ত। অনুপযুক্ত মনত ৰাখিব। নেক্সটটো হৈছে উত্তৰ, আৰু উত্তৰৰ উল্টা হ'ব নিৰুত্তৰ। উত্তৰৰ উল্টা প্ৰশ্ন বুলি কৈ নিদিব। আৰু উত্তৰ মানে কি, ধৰক কিবা এটা প্ৰশ্ন সুধিছে আৰু সেইটোৰ এনচাৰটো, সেইটোৰ উত্তৰটো আপোনাৰ তাত আছে, আৰু নিৰুত্তৰ মানে কি, সেইটোৰ এনচাৰ আপোনাৰ তাত নাই, তেতিয়াহ'লে কি হ'ব? নিৰুত্তৰ। নেক্সট আছে উত্তমৰ্ণ আৰু অধমৰ্ণ। এনেকৈ মনত ৰাখিব, উত্তম হ'লে কি হয়? অধম হয়। চ' ইয়াত উত্তমৰ্ণ হ'লে কি হ'ব? অধমৰ্ণ। এতিয়া মানে নাও, এতিয়া মানে কি? নাও, NOW, আৰু উল্টাটো কি হ'ব? তেতিয়া, অৰ্থাৎ দেন। নাও হ'লে কি হ'ব? দেন। এতিয়া হ'লে তেতিয়া। নেক্সট এবভ আৰু বিল', অৰ্থাৎ ওপৰত আৰু তলত। ওপৰত মানে এবভ, তলত মানে বিল'। নেক্সটটো আছে কৃপণ। ঠিক আছে, কৃপণ মানে পইচা পাতি খৰচ কৰিবলৈ ইচ্ছা নকৰে, চেপাবল যাক কয়। আৰু তাৰে উল্টাটো আছে খৰচী, বহুত বেছি খৰচ কৰে, লগতে ধোৱা উলিয়া। এনেকৈ মনত ৰাখিব যে পইচাবিলাক ধোৱাৰ দৰে উৰিয়াই দিয়ে, উৰুৱাই দিয়ে। চ' ধোৱা খুলিয়া, আৰু তাৰে উল্টা কৃপণ। নেক্সট দাতা। দাতা মানে কি? যিয়ে দিব, কিবা এটা বস্তু দিব, ধৰক পইচাই দিলে বা কিবা বস্তু উপহাৰ দিলে, দাতা। আৰু যোনে ল'ব, বস্তুটো যোনে ল'ব তাক কয় গ্ৰহিতা। দাতা হ'লে কি হ'ব? গ্ৰহিতা। নেক্সটটো হৈছে ককাইদেউ, আৰু ককাইদেউৰ যিটো বিপৰীত শব্দ সেইটো হ'ব বাইদেউ। কুটিল মানে কমপ্লেক্স, আৰু তাৰে উল্টা হ'ব সৰল, অৰ্থাৎ চিম্পল বা উদাৰ। সৰল বা উদাৰ, উল্টাটো কি হ'ব? কুটিল। নেক্সটটো আছে কৃত্ৰিম, আৰু তাৰে উল্টাটো হৈছে স্বাভাৱিক বা অকৃত্ৰিম। স্বাভাৱিক মানে কি হয়? যিটো নেচাৰেল হয়, যিটো নেচাৰেল। আৰু যিটো কৃত্ৰিম আছে সেইটো কি? সেইটো হৈছে আৰ্টিফিচিয়েল। কৃত্ৰিম মানে কি হ'ব? এইটো আৰ্টিফিচিয়েল। নেক্সট আছে খাদ্য, যিটো খোৱা বস্তু খাদ্য, আৰু যিটো খাব নোৱাৰি সেইটো অখাদ্য। খোৱা নোখোৱা এইটো ইজি। গ্ৰহণ বৰ্জন, গ্ৰহণ মানে কি? লোৱা, বৰ্জন মানে ত্যাগ কৰা, গ্ৰহণ বৰ্জন। নেক্সটটো হ'ল গহীন, আৰু গহীনৰ উল্টা হ'ব চঞ্চল বা উতনোৱা। গহীন মানে কি? যিবিলাক মানুহ ধৰক অলপ গহীন হৈ থাকে, অলপ ধীৰ স্থিৰ টাইপত থাকে, গহীন। আৰু চঞ্চল, চঞ্চল মনৰ মানুহ, সেইটোক কয় চঞ্চল বুলি। ঠিক আছে, বা উতনোৱা বুলিও ইয়াক জনা যায়। নেক্সট হৈছে গোপন, মানে চিক্ৰেট। আৰু প্ৰকাশ মানে কি? এইটো মানে পাব্লিক কৰি দিয়া, প্ৰকাশ কৰি দিয়া। চেতন আৰু জ্বৰ। জ্বৰ মানে কি? জ্বৰ মানে যিবিলাক বস্তু ধৰক চেতনা নাই, মানে নিৰ্জীৱ, মানে নন লিভিং। জ্বৰ মানে ভাবিব পাৰে যে নন লিভিং। আৰু চেতন মানে কি? যিবিলাক বস্তুৰ চেতন আছে, অৰ্থাৎ চেতনা আছে, অৰ্থাৎ লিভিং। এল মানে লিভিং। তিৰস্কাৰ, গালি দিয়া, পুৰস্কাৰ, উপহাৰ দিয়া, ইজি। তিৰস্কাৰ পুৰস্কাৰ। খোৱা, খোৱা নোখোৱা, ইজি এইটো। গ্ৰহণ হ'লে কি হ'ব? গ্ৰহণ হ'লে হ'ব বৰ্জন। নেক্সটটো আছে দ্ৰুত, মানে স্পীডত যি মুভমেণ্ট কৰে, দ্ৰুত। আৰু মন্থৰ মানে কি? লাহে লাহে। মন্থৰ মানে কি? শ্ল'। মন্থৰ মানে হৈছে শ্ল', শ্ল'। নেক্সটটো আছে দেৱতা, মানে কি? ভগৱান। আৰু অসুৰ, দৈত্য, দানৱ। ঠিক আছে, নিৰ্মল, মলিন।
নিৰ্মল মানে কি? নিৰ্মল মানে চাফা। আৰু মলিন মানে কি? ডাৰ্টি। মলিন মানে আছে ডাৰ্টি, লেতেৰা। নেক্সট নিদ্ৰা মানে টোপনি যোৱা। জাগৰণ মানে কি? শুই উঠা। জাগৰণ মানে জাগি থকা। নিষ্ঠুৰ, দয়ালু। নিন্দা, স্তুতি। স্তুতি মানে কি? কাৰোবাক স্তুতি কৰা মানে কি? যে আমি যে ভগৱানক স্তুতি কৰোঁ বা কাৰোবাক প্ৰশংসা কৰোঁ সেইটো। আৰু নিন্দা মানে কি? গালি পৰা। নিন্দা মানে কি হয়? নিন্দা মানে হৈছে গালি পৰা। আৰু তাৰে উল্টাটো হ'ব প্ৰশংসা কৰা। গালি পৰা, প্ৰশংসা কৰা, উল্টা। নেক্সটটো আছে পবিত্ৰ। আৰু পবিত্ৰৰ উল্টা কি? অপবিত্ৰ। জ্ঞাত মানে জনা, অজ্ঞাত মানে নজনা। সৰল, চিম্পল, জটিল, কুটিল। পাইছোঁ আমি এইবিলাক আগতে। সৰল হ'লে কি হয়? চিম্পল, জটিল মানে কমপ্লেক্স, কুটিল এইবিলাক। সপক্ষ আৰু বিপক্ষ। স্থাৱৰ উল্টা কি হ'ব? অস্থাৱৰ। সুগম হ'লে কি হ'ব? সুগম মানে য'ত যোৱা সহজ। এইবিলাক ঠাইত কি কয়? সুগম ঠাই। য'ত যোৱাটো টান, য'ত যোৱাটো সহজ নহয় তাক কি বুলি কয়? দুৰ্গম বুলি। লাষ্ট এটা আছে বাছি, আৰু সেইটো হৈছে সুবিধা আৰু অসুবিধা। সুবিধা আৰু অসুবিধা। ঠিক আছে বন্ধুসকল, আজিৰ আমাৰ ভিডিঅ'টোত আমি এইকেইটাই বিপৰীতাৰ্থক শব্দ ডিছকাছ কৰিলোঁ। আমি আমাৰ নেক্সট ভিডিঅ'ত মানে পাৰ্ট 3ত আৰু কেইটামান ইম্পৰ্টেণ্ট বিপৰীতাৰ্থক শব্দ লৈ আপোনালোকৰ মাজলৈ আহিম। ঠিক আছে, আপুনি এইখিনি ৰিভাইজ কৰক, পৰীক্ষাৰ কাৰণে ভালকৈ পঢ়ক। বাকী আমি লগ পাম আমাৰ নেক্সট ভিডিঅ'টোত।